স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। শিক্ষক নিযুক্তি। অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান অসম জাতীয় বিদ্যালয় গুৱাহাটীয়ে পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকৰ পদত মকৰলৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। প্ৰাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু স্নাতকৰ চূড়ান্ত পৰীক্ষা মিলি গড় হিচাপত 55% নম্বৰ প্ৰাপ্ত হ'ব লাগিব। হাইস্কুল পৰ্যায়ত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা হোৱাৰ লগতে উল্লিখিত বিষয়ত মেজৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব। BEd ডিগ্ৰী বাধ্যতামূলক। বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰ। আবেদন নিৰ্ধাৰিত প্ৰপত্ৰযোগে কৰিব লাগিব। আবেদন পত্ৰৰ নমুনা দিয়া হ'ল। যদি ইয়াৰ পৰা লিখি লোৱাত অসুবিধা হয় তেন্তে www.assamjatiyobidyalay.com/application form 2015 PDF-ৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। আবেদন পত্ৰৰ লগত কোনো ধৰণৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি দিব নালাগে। নিৰ্ধাৰিত প্ৰপত্ৰখন পূৰণ কৰি তলত উল্লিখিত ইমেইল ঠিকনালৈ পঠাব লাগিব। আবেদন 6-10-2018 ইংৰাজী তাৰিখৰ দিনৰ 1 বজালৈ পঠাব পাৰিব। অৱশ্যে উল্লেখিত তাৰিখলৈ বিদ্যালয়ৰ কাৰ্যালয়ত হাতে হাতেও জমা দিব পাৰিব। প্ৰাৰ্থী বাছনিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা উপযুক্ত প্ৰাৰ্থীৰ তালিকা অহা 8-10-2018 ইংৰাজী তাৰিখে দিনৰ 1 বজাত প্ৰকাশ কৰিব। আমাৰ চেনেলতো এই তালিকা প্ৰকাশ পাব। লিখিত পৰীক্ষা অহা 13-10-2018 ইংৰাজী তাৰিখে 12:30 পৰা 2:30 অনুষ্ঠিত হ'ব। আবেদন পঠোৱা ইমেইল ঠিকনা jobs@assamjatiyobidyalay@gmail.com। হাতে হাতে জমা দিয়া ঠিকনা অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী 781-020। নিৰ্ধাৰিত আবেদন ডাউনলোড কৰিব পৰা লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হ'ল। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।